যিটো ডিলে যিটো কৰি থকা মানে কি কাৰণে অকণমান ইমান বেছি মানে তাত কৰিবলগীয়া ফৰ্মেলিটি যিটো আছে ছিংগাপুৰত সেইটোও কৰা নাই এগৰাকীকে মাতিছে ৰূপকমল কলিতাক মাতিছে আজি 4 গৰাকীক মাতিছে কাইলৈ আৰু 2 গৰাকীক মাতিছে এইটো কি চাকৰি ইণ্টাৰভিউ ল'বলৈ মাতি আছে নেকি এইটো চাকৰি ইণ্টাৰভিউ ল'বলৈ মতা নাই আমি জাতীয় সম্পদ এগৰাকীক হেৰুৱালোঁ আমি আবেগ বিহ্বল হৈ আমি সকলো আছোঁ ন্যায় প্ৰতিষ্ঠাৰ কাৰণে সকলো যুঁজি আছে সকলোৱে এই কথা বতৰাবোৰক লৈ সকলো চিন্তিত সকলো আবেগ বিহ্বল হৈ আছে এতিয়া তাৰ পিছত যোৱা 2 দিনমানৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছে বোলে তেওঁ ন্যায় দিলে কৰায়ত্ব কৰা মানে ন্যায় দিয়া নহয় সাক্ষী লোৱা মানে ষ্টেটমেণ্ট লোৱা মানে ন্যায় দিয়া নহয় ন্যায়টো প্ৰকৃত ন্যায় আমি জনাৰ সকলোৰে অধিকাৰ আছে কি কেনেকৈ হ'ল এই ঘটনাটো কোনে কৰিলে ইয়াৰ লগত আৰু বেলেগ কাৰোবাৰ অন্তৰ্নিহিত মহলৰ জড়িত হৈ আছে নেকি এই লগত সম্পৰ্ক এইবোৰতো জানিব লাগিব কি হ'ল এইটো হত্যা নে এইটো কি হৈছে গোটেই কথা কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ জনাৰ অধিকাৰ আছে 3 মাহত চাৰ্জশ্বিট দিব বুলি কৈছে তাৰ মানে এই যে যিটো লাহে চলাই থকা যিটো কথা তাৰ মাজত আকৌ জুবিনদাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে এইবোৰ কথাটো কেতিয়াও পাব্লিক কৰা উচিত নাছিল